নমস্কাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে সকলো বন্ধুবৰ্গক মোৰ এই চেনেললৈ আদৰণি জনালোঁ। আজি আমি ইয়াত বিশেষ একো আলোচনা নকৰোঁ। ইয়াত ক্লাছ 8ৰ মৌলিক অধিকাৰ পাঠৰ প্ৰশ্ন উত্তৰবোৰ দিয়া হৈছে। গতিকে এইবোৰ ছাত্ৰ ছাত্ৰীসকলে বুজি পাবৰ কাৰণে মাত্ৰ মই পঢ়িহে দিম। আৰু মৌলিক অধিকাৰ বিষয়ে যদি তোমালোকৰ চাবলৈ হয় এই ভিডিঅ' ডেছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে তাত গৈ ক্লিক কৰি ল'বা আৰু এই পাঠটো য'ত আলোচনা কৰা আছে তাত তোমালোকে মৌলিক অধিকাৰ বিষয়ে চাব পাৰিবা। গতিকে আমি প্ৰশ্নৰ উত্তৰকেইটা চাম। অধিকাৰ মানে কি বুজা? দেশৰ নাগৰিকে বিভিন্ন পৰিস্থিতিত আনৰ কাৰ্যত বাধা সৃষ্টি নকৰাকৈ যি সা সুবিধা উপভোগ কৰে তাকে অধিকাৰ বুলি কোৱা হয়। এই প্ৰশ্নবোৰ তোমালোকৰ পাঠৰ মাজৰ প্ৰশ্ন হয়। অৰিণিতাৰ মাকক মাতৃগোটৰ সদস্যসকলে কি পৰামৰ্শ দিছিল? অৰিণিতাক মণ্টু ঠিকাদাৰৰ ঘৰৰ পৰা আনি বিদ্যালয়ত নামভৰ্তি কৰিবৰ বাবে পৰামৰ্শ দিছিল। অৰিণিতাক আনিবৰ বাবে মাতৃগোট আৰু মাকে কাৰ সহায় লৈছিল? আৰক্ষী বিষয়াৰ সহায় লৈছিল। শিশুসকলক কিয় শ্ৰমিক হিচাপে নিয়োগ কৰে? শিশুসকলক কম টকাৰ বিনিময়ত কামত নিয়োগ কৰিব পাৰে, সেইকাৰণে নিয়োগ কৰে। কোন চনত শিশু শ্ৰমিক নিষিদ্ধ আইন জাৰি কৰা হয়? 2006 চনত। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় ধৰ্ম আছেনে? নাই, সেইকাৰণে ভাৰতখনক আমাৰ ধৰ্ম নিৰপেক্ষ বুলি কোৱা হয়। নাগৰিকসকলে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হ'লে কাৰ সহায় ল'ব লাগে? ন্যায়ালয়ৰ সহায় ল'ব লাগে। তোমালোকৰ পাঠভিত্তিক যিকেইটা প্ৰশ্ন আছিলে তাৰ হয় মৌলিক অধিকাৰ বুলিলে কি বুজা? নাগৰিকসকল এই সংবিধানৰ নিজৰ প্ৰতিভা আৰু ব্যক্তিত্ব বিকাশৰ বাবে যি অধিকাৰ দিছে তাক মৌলিক অধিকাৰ বুলি কোৱা হয়। কোন দেশত প্ৰথমে মৌলিক অধিকাৰ ধাৰণা জন্ম হৈছিল? উত্তৰ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ অৰ্থাৎ আমেৰিকা। সংবিধানৰ কিমান নং অনুচ্ছেদৰ ভিতৰত মৌলিক অধিকাৰসমূহ উল্লেখ আছে? 14 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈ। ভাৰতৰ সংবিধানৰ সম্পত্তি অধিকাৰটো কোন চনত বিলোপ কৰা হয়? 1978 চনত 44 নং সংশোধনীত বিলোপ কৰা হয়। কোন চনত শিশু শিক্ষাৰ অধিকাৰ আইন প্ৰণয়ন কৰা হয়? 2009 চনত। তাৰপিছত আছে খালী ঠাই পূৰণ কৰা। অস্পৃশ্যতা এক সামাজিক খালী আছিলে ইয়াদি ভাৰতবৰ্ষৰ এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হয়। মৌলিক অধিকাৰসমূহ সংবিধানৰ এক অবিচ্ছেদ্য অংগ। মৌলিক অধিকাৰ নাগৰিকৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। ইয়াত আছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। দেশৰ জৰুৰীকালীন অৱস্থাত নাগৰিকে মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে নোৱাৰে? উত্তৰটো হৈছে নোৱাৰে। জৰুৰীকালীন অৱস্থাত নোৱাৰে। মৌলিক অধিকাৰৰ পৰা নাগৰিকসকল বঞ্চিত হ'লে ন্যায়ালয়ৰ ওচৰত চাপিব পাৰে নোৱাৰে? পাৰে। আইনৰ দৃষ্টিত ৰাষ্ট্ৰপতিৰ পৰা বনোৱালৈকে সকলো সমান হয় নহয়? উত্তৰটো হয়। চৰকাৰী সাহায্যপ্ৰাপ্ত শিক্ষানুষ্ঠানত সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰে নোৱাৰে? উত্তৰ পাৰে। সকলো ভাৰতীয় নাগৰিকে নিজৰ নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব পাৰে নোৱাৰে? পাৰে। আৰু প্ৰশ্ন দিয়া আছে সংবিধানত মৌলিক অধিকাৰ অন্তৰ্ভুক্ত কৰাৰ কাৰণ কি লিখা? তোমালোকে এবাৰ লিখি ল'বা। আমাৰ এইটো কাৰণে দিয়া হৈছিলে মৌলিক অধিকাৰটো যাতে আমাৰ এতিয়া দেশত চৰকাৰবোৰ সলনি হৈ থাকে, কিন্তু মৌলিক অধিকাৰ যদি সংবিধানত এবাৰ দিয়া হয় আমি সকলোৱে কি হয় আমাৰ নিজৰ দেশৰ সংবিধানখন মানি চলিব লাগে। গতিকে আমি সংবিধানখন মানি চলিবলৈ আমি সকলোৱে বাধ্য। সেইটো কাৰণে মানুহবোৰৰ যিটো অধিকাৰ সেই অধিকাৰটো ৰক্ষা কৰিবৰ কাৰণে মৌলিক অধিকাৰবোৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে। এয়া আমাৰ প্ৰশ্ন উত্তৰ। ইয়াৰ পিছত আমি আৰু এটা পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম।